নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আশীৰ্বাদ ইউটিউব ব্লগ তৰফৰ পৰা সকলোকে স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ সকলোৱে ভালে আছে। আজি বিডিয়া জাজিকোনা ৰাস মহোৎসৱত উপস্থিত থাকোঁ। আপোনালোকক বিডিয়া জাজিকোনা ৰাস মহোৎসৱখন দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কিছু অংশ বৰ সুন্দৰ হৈছে বিডিয়া আঞ্চলিক ৰাস মহোৎসৱ। হাজাৰ হাজাৰ জনতাৰ ভিৰ, জীৱন্ত ৰাধা কৃষ্ণ দেখুৱাইছে, বৰ সুন্দৰ হৈছে। জীৱন্ত ৰাধা কৃষ্ণৰ চৰিত্ৰবোৰ চাই ভাল লাগিল। কণ কণ ল'ৰা ছোৱালীবিলাকে কৰিছে। মূৰ্তিবোৰ দেখাবলৈ চেষ্টা কৰিছোঁ। বৃন্দাবন, এইবিলাক শ মূৰ্তি বনাইছে বিভিন্ন দেৱ দেৱতাৰ। শিৱ মূৰ্তি, সুন্দৰ শিৱ মূৰ্তি বনাইছে। এই বকাসুৰ বধ, ৰাধা কৃষ্ণ, কালিয়া দমন, সৰস্বতী, মাখন কৃষ্ণই মাখন চুৰ কৰিছে। কেনেদৰে মাখন চুৰ কৰিছে দেখাবলৈ চেষ্টা কৰিছে, বৰ সুন্দৰ হৈছে। বড়ো নৃত্য দেখাইছে, বিশ্বকৰ্ম, পুতনা বধ, লক্ষী, ৰাধা কৃষ্ণ, অসমীয়া সমাজৰ কিছু অংশ দেখুৱাইছে। অতিকৈ জনপ্ৰিয় হৈ থকা চিন্তি দাসৰ নাগাৰা নাম ও চম্পৰ মাক দেখুৱাইছে, বৰ সুন্দৰ হৈছে। কোনোবা যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই, প্লিজ ছাবস্ক্ৰাইব, লাইক, কমেণ্ট কৰি দিব। নাঙল, মৈ, জাপি দেখুৱাইছে। গছত বান্দৰ কিদৰে উঠি আছে এইটো দেখুৱাইছে। মহাভাৰতৰ যুদ্ধ দেখুৱাইছে। কেনেদৰে মহাভাৰতৰ যুদ্ধ হৈছিল তাক কিছু অংশ দেখুৱাবলৈ চেষ্টা কৰিছে, বৰ সুন্দৰ হৈছে।